নমস্কাৰ সৰ্বপ্ৰথমে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে মই কৈ দিওঁ মোৰ এই চেনেলটোত অনলাইন আৰু অফলাইন কিনা ড্ৰেছৰ ৰিভিউ কৰা হয়। আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে। আজি মই মিছো আৰু ফ্লিপকাৰ্টৰ পৰা কিনা মোৰ ভাগিন কেইজনীৰ কাৰণে ফ্ৰক কেইটামানৰ ৰিভিউ লৈ আহিছোঁ। এযোৰ জাম্পছুট আছে আৰু বাকী কেইটা ফ্ৰক আছে আৰু এটা গ্ৰাউনো আছে। এই ফ্ৰকটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে চাগৈ। এইটো মেৰুন কালাৰৰ ফ্ৰক হয় আৰু এইটো পলি ক্ৰিপৰ হয়। ইয়াৰ ফেব্ৰিকটো হাতটো এনেকুৱা ধৰণৰ ডিজাইন হ'ব আৰু হাতৰ কাপোৰটো নেট ফেব্ৰিক হয়। তো এইটো চাওক। এই ফ্ৰকটো মই 442 চামথিঙত কিনিছিলোঁ আৰু এই ফ্ৰকটোত চাওক এনেকুৱা ধৰণৰ মণি লগোৱা হৈ আছে। ডিজাইনটো খুব সুন্দৰ। আপুনি পাৰ্টি ফাংচন বা ঘৰতে বা কেজুৱেল ক'ৰবাত পিন্ধি যাবৰ কাৰণে এই ফ্ৰকটো কিনিব পাৰিব। কমফৰ্টেবল হয় গৰমৰ কাৰণে। ইয়াৰ ভিতৰত লাইনিঙৰ কাপোৰ এড কৰা নাই। এই ফ্ৰকটো মই এক্সেল চাইজৰ কিনিছিলোঁ। স্মল চাইজ, মিডিয়াম, লাৰ্জ গোটেইকেইটা চাইজতে পাব আপোনালোকে। তো মই ডিছক্ৰিপশ্যন বক্সত ইয়াৰ কোডটো এড কৰি দিম। এইটো মিছোৰ পৰা কিনিছোঁ, ইয়াৰ কোডহে আছে। তো আপোনালোকে ডিছক্ৰিপশ্যন বক্স চেক কৰিব। এইটো ব্লেক কালাৰৰ ফ্ৰক। এইটো ফেব্ৰিক জৰ্জেট হয়। ইয়াৰো হাতটো ইমান দীঘল নহয়। এনেকেই ধৰণৰ এই জৰ্জেট ফেব্ৰিক দিয়ে ইয়াৰ হাতটো বনোৱা আছে। এইটো চাইজো লাৰ্জেই হয়। ইয়াৰো বহুকেইটা চাইজ পাই যাব। স্মল আছে, মিডিয়াম আছে, লাৰ্জ আছে। এইটো 2 লেয়াৰ হয়। এইটো এটা, তাৰ তলত আকৌ এনেকুৱা আস্তৰৰ কাপোৰ দিয়া হৈছে। এইটো গেঞ্জি কাপোৰৰ হয়, কিন্তু এই ফ্ৰকটো জৰ্জেট কাপোৰৰ হয়। তো এইটো লাৰ্জ চাইজ। এইটো মই 340 ৰুপিজত কিনিছিলোঁ। ভাগিনৰ কাৰণেই কিনিছোঁ। এইটো ব্লেক কালাৰৰ হয়। ইয়াৰো বহুকেইটা কালাৰ আছে। আপোনালোকক মই ইয়াৰো কোডটো দি দিম ডিছক্ৰিপশ্যন বক্সত। আপোনালোকে গৈ চেক কৰিব। মই এটা কথা কৈ থওঁ, ফ্লিপকাৰ্ট হওক, মিছো হওক, তাত কেতিয়াবা দামটো কমে আৰু কেতিয়াবা বাঢ়ি যায়। তো আপোনালোকে মই যে এইটো 300 টকাত কিনিছোঁ বা 400 টকাত কিনিছোঁ সেইটো দামেই আপোনালোকে পাব বুলি নাভাবিব। তো আপোনালোকে চাই ল'ব। इसकी गारंटी मैं नहीं दे सकता। মই এইটো ৰেড কালাৰৰ ফ্ৰক কিনিছোঁ। এইটো চাওক। এইটো ৰেয়ন ফেব্ৰিকৰ হয়। ইয়াৰ ডিজাইনটো খুব ধুনীয়া আৰু এইটো এক্সেল চাইজৰে হয়। ইয়াৰো বহুকেইটা চাইজ উপলব্ধ আছে আৰু এইটো মই মোৰ ভাগিনজনীৰ কাৰণেই কিনিছোঁ। ইয়াৰ তলত লাইনিঙৰ কাপোৰ দিয়া হোৱা নাই, দেখিব পাৰে, কিন্তু গৰম দিনত পিন্ধিবৰ কাৰণে এইটো কমফৰ্টেবল। ইয়াৰো বহুকেইটা কালাৰ আছে। মই ৰেড কালাৰত কিনিলোঁ। আপোনালোকে গৈ মই ডিছক্ৰিপশ্যন বক্সত ইয়াৰো কোডটো দি দিম, আপোনালোকে চাই ল'ব। মই মিছোৰ পৰা কিনিছোঁ। ইয়াৰ ভিতৰত পিন্ধিবৰ কাৰণে এটা হোৱাইট কালাৰৰ টপো আছে আৰু ওপৰতো এনেকুৱা ধৰণৰ ব্লেক কালাৰৰ আৰু খুব ধুনীয়া ডিজাইন। এইটো জাম্পছুট হয়। আপোনালোকে কিনিব পাৰিব। ফেব্ৰিকটো ভাল, গৰম দিনতো পিন্ধিব পাৰিব, কমফৰ্টেবল হ'ব। ইয়াৰ ভিতৰত কোনো ধৰণৰ লাইনিং লগোৱা হোৱা নাই। এইটো ওপৰতো আৰু ইয়াৰ লগত এইটো এডজাষ্ট কৰিবৰ কাৰণে এডাল বেল্টটো দিয়া হৈছে। নিজৰ অনুসৰি আপোনালোকে পিন্ধিব পাৰিব আৰু এডাল বেল্ট দিয়া হৈছে মাজত। নেক্সট ইয়াৰ লগত এটা টপ আহিছে। এই টপটো হোৱাইট কালাৰৰ আহিছে। মই স্ক্ৰীনত ফটোটো এড কৰিছোঁ, আপোনালোকে চাব পাৰে। এইটো গেঞ্জি কাপোৰৰ হয় আৰু এইটো স্লিভটো লং হয়, চাব পাৰে আপোনালোকে। হোৱাইট আৰু ব্লেকৰ খুব সুন্দৰ কম্বিনেশ্যন। নেক্সট এইটো মই মিছোৰ পৰা কিনিছোঁ। এইটো দেখিব পাৰে এই ফ্ৰকটো। এইটো লং হয়, বাকীকেইটা শ্বৰ্ট আছিল ফ্ৰকটো। ইয়াৰ ফেব্ৰিকটো মই ধৰিব পৰা নাই, ৰেয়ন টাইপৰে লাগিছে, কিন্তু অকণমান গেঞ্জি কাপোৰৰ নিচিনাও লাগিছে ফেব্ৰিকটো। তো ইয়াৰ স্লিভটো এনেকুৱা ধৰণৰ আৰু ইয়াতে বুকুত ফিল এখনো দিয়া হৈছে, দেখিব পাৰে আপোনালোকে। মই স্ক্ৰীনত দি গৈছোঁ আৰু মোৰ ভাগিনজনীয়ে পিন্ধা ফটো আৰু ভিডিঅ'ও মই এড কৰি যাম। তো এনেকুৱা আৰু এই ফ্ৰকটোৰ লগত এখন মাস্কো আহিছে। এইখন মাস্ক, তো এতিয়া মাস্ক দৰকাৰ হয়েই। তো এইখন মাস্ক ইয়াৰ লগত আহিছে। তো ভাল হৈছে কম্বিনেশ্যনটো, ফ্ৰকটোৰ লগত এখন মাস্ক। ফ্লিপকাৰ্টৰ পৰাও এটা ফ্ৰক কিনিছিলোঁ। এইটো চাওক, এইটো নেটৰ ফ্ৰক হয়। এইটো গ্ৰীণ কালাৰৰ, কিন্তু ভিডিঅ'টোত গ্ৰীণ কালাৰ দেখা পোৱা যোৱা নাই। ইয়াৰ আৰু কেইটামান কালাৰ আছে। মই গ্ৰীণ কালাৰটোৱে ভাল লাগিল, সেইটো কিনিলোঁ। ইয়াৰ তলত লাইনিঙৰ কাপোৰ দিয়া হৈছে। এইটো চেণ্টুন কাপোৰৰ লাইনিং দিয়া হৈছে।
ইয়াৰো এইটো 3/4 স্লিভছ ইয়াৰ এইটো চাব পাৰে আৰু এইফালে ডিজাইনটো এনেকুৱা ধৰণৰ ধুনীয়া গোটেইকেইটা ফ্ৰকেই ধুনীয়া বাকী তিনিটা মই মিছোৰ পৰা কিনিলোঁ আৰু এইটো ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ তো মই আপোনালোকক এটা কথা কৈ থওঁ যদিহে আপোনালোকে কিনিব বিচাৰে তেনেহ'লে নিজে ভালদৰে চেক কৰি কিনিব কাৰণ এইটো নক'ব যে তুমি এটা ক'লা তাৰপিছত দামটো বাঢ়ি গ'ল তেনেকুৱা ধৰণৰ হয় তো আপোনালোকে নিজে চাই চিতি পেলাই কিনিব মই ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ কালাৰটোহে ধুনীয়া ব্লু কালাৰ কিন্তু ইয়াৰ কাপোৰটো একদম বেয়া কাৰণ এইটো পলিচিল্ক হয় মই কিনিছোঁ হয় কিন্তু মই এইটো কিনি পেলাই মানে আকৌ চিলাব লগা হৈছে এইটো এনেকুৱা নাছিলে মই কাষত ফটো এড কৰি দিম কেনেকুৱা ধৰণৰ আহিছিল আৰু ইয়াৰ স্লিভটো এনেকুৱা 3/4 স্লিভ হ'ল এই হাততো এনেকৈ এম্ব্ৰইডাৰী কৰা হৈ আছে এইটো চাওক দুইটা হাততে কৰা হৈছে আৰু ইয়াৰ তলতো এনেকৈ ধৰণৰ এম্ব্ৰইডাৰী কৰা হৈ আছে গৰম দিনত আপুনি একেবাৰে পিন্ধিব নোৱাৰিব ঠাণ্ডা দিনতহে পিন্ধিব পাৰিব ইয়াৰ তলত সেই লাইনিঙৰ কাপোৰ আহিছিলে চিলোৱা হৈছে এইটো চিলাওঁতেও এটলিষ্ট 200-300 টকা খৰচ হৈছে আৰু এইটো কাপোৰটো কিনোতেও খৰচ হৈছে মই দামটো কিমান আছিলে মোৰ মনত নাই কিন্তু সেই কাষত মই এড কৰি যাম ইয়াৰ প্ৰাইচ কিমান লৈছিলে ইচ্ছা অনুসৰি আপোনালোকে কিনিব পাৰিব কিন্তু মই এটা কথা কওঁ এই কাপোৰটো ইমান ভাল কোৱালিটিৰ নহয় কিনিলেও ইমান লাভ নহ'ব পিন্ধিব নোৱাৰিব আপোনালোকে ইয়াৰ লগত এখন নেটৰ দুপাট্টা আহিছে এইখন নেটৰ দুপাট্টা সেই কাপোৰটোৰ মানে গ্ৰাউণ্ডটোৰ লগত যেনেকুৱা ধৰণৰ এম্ব্ৰইডাৰী কাম কৰা হৈছে সেই তেনেকুৱাই পট্টি এটা লগাই দিছে দুপাট্টাখন 2 মিটাৰমানৰ হ'ব নেটৰ দুপাট্টাখন ধুনীয়া কিন্তু গ্ৰাউণ্ডটোতকৈ মোৰ দুপাট্টাখনহে বেছি ভাল লাগিল তো এইকেইটাই হৈছে ড্ৰেছ যিকেইটা মই ফ্লিপকাৰ্ট আৰু মিছোৰ পৰা কিনিছিলোঁ মই ডিছক্ৰিপশ্যন বক্সত মিছোৰ পৰা কিনা ড্ৰেছটোৰ কোড দি দিম আৰু ফ্লিপকাৰ্টৰ পৰা কিনা যিকেইটা প্ৰডাক্ট আছে গোটেইকেইটাৰে মই লিংক দি দিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইকো কৰি দিব শ্বেয়াৰো কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ বাই ষ্টাৰ হয়